Hello guys, welcome to our YouTube channel Creator Assamese Text. আজি আপোনালোকক মই বুজাম যে vidIQ এপটোনো কি আজি তাৰ বিষয়ে বুজাম। যেতিয়া এপটো মই পালো এডভাৰটাইজিঙত তেতিয়া খুলি চালো তেতিয়া এনে ধৰণৰ কিছুমান আহিলে হোৱাট ইউৰ ফাৰ্ষ্ট নেম সেই ফাৰ্ষ্ট নেম মোৰ চেনেলৰ নামটো বহালো MNOS আমতলা ফেমিলি। যেতিয়া তেনেদৰে বহাই দিয়াৰ পিছত নেক্সট আহিল নেক্সট চাৰ্চ কৰাৰ পিছত তেতিয়া মই চেনেলটোত কেইদিনৰ পৰা বা খোলা কিমান দিন হ'ল তাৰ বিষয়ে ক'লে মই তেতিয়া 4 পৰা 12 মাহৰ সময় হ'ল বুলি তেতিয়া তাত এড কৰিলোঁ। এড কৰাৰ পিছত এতিয়া মোক সুধিলে I have some knowledge about YouTube. I have a lot about YouTube. মই ইউটিউবৰ বিষয়ে কিমান জানো কিমান নাজানো তাৰ বিষয়ে সোধাত মই তাৰ বিষয়ে ক'লো। ইয়াৰ পিছত সকলোখিনি পঢ়ি চোৱাৰ পিছত মই নিজৰ অপিনিয়ন দিলোঁ। অপিনিয়ন দিয়াৰ পিছত পাৰ্ট টাইম নে ফুল টাইম তাক ক'লে মই পাৰ্ট টাইম কৰোঁ যিহেতু পাৰ্ট টাইমৰ কথা ক'লোঁ। তাৰপিছত যেতিয়া সুধিলে হাউ মাছ টাইম ডু ইউ স্পেণ্ড ক্ৰিয়েটিং ফৰ ইউটিউব ইজ উইক সপ্তাহত মই কিমান ঘণ্টা থাকোঁ তেতিয়া মোৰ অপিনিয়ন মই দিলোঁ। Yes, how important is being a creator to you? তেতিয়া I think about creating constantly. মই তাৰ বিষয়ে ভালকৈ নাজানো যিহেতু মোৰ নিজৰ মনৰ অনুভৱটো মই প্ৰকাশ কৰিলোঁ। তেনেকৈ যেতিয়া মই নিজৰ চেনেলৰ সেইখিনি কটালোঁ এটা এটাকৈ পুৰালোঁ তেতিয়া নেক্সট কৰি গৈ থাকিলোঁ। নেক্সট মাহৰ পিছতে দেখালে মোক ইন দ্য পাষ্ট ইয়াৰ vidIQ has helped 14,328 creators just like your release their dream. মোৰ সপোন পূৰণৰ বাবে যিটো আগবাঢ়ি গ'ল তাক মই নেক্সট কৰি দিলোঁ ভিডিঅ' I like a fitness program for my YouTube channel. The daily lessons keep my channel on track and help me know what I should be doing. নেক্সট কৰি গৈ থাকিলোঁ। তেনেদৰে বহুতকেইটা আহিল। বহুতকেইটা কৰি গৈ থকাৰ পিছত মোৰ ইউটিউব চেনেলৰ লগত কানেক্ট কৰিলোঁ। কানেক্ট সম্পূৰ্ণৰূপে হৈ যোৱাৰ পিছত মোক দেখা দিলে তাৰ চৰ্ত নিয়মাৱলী সকলোবোৰ সেইবোৰ পঢ়ি চালোঁ। পঢ়ি চোৱাৰ পিছত তাক আকৌ আমি এগ্ৰী কৰিলোঁ। এগ্ৰী কৰাৰ পিছত কেইটামান কুৱেশ্যন সুধিলে কুৱেশ্যনৰ উত্তৰ দিলোঁ। উত্তৰ দিয়াৰ পাছত ক'লে যে মোৰ চেনেল কানেক্ট হৈ যোৱাত ক'লে যে 30 দিনৰ ভিতৰত মোক চেনেল সম্পূৰ্ণৰূপে আগবঢ়াই দিব। 2024 9 মেলৈকে 6,000 ভিউৱাৰ্ছ জানুৱাৰী 27 2024 দিয়া হ'ব। মই 9 জানুৱাৰীলৈ কৰিলোঁ। 4টা ভিডিঅ' ডেইলি এৰিব ক'লে আৰু কেইটামান কিবৰ্ড চিলেক্ট কৰিব ক'লে মই কিবৰ্ড চিলেক্ট কৰিলোঁ আৰু এই কৰাৰ পিছত মোৰ চেনেল আগবাঢ়ি যোৱাবৰ বাবে এই এপটোৱে বহুত সহায় কৰিব। প্ৰথমবাৰ ব্যৱহাৰ কৰিছোঁ বিষয়ে ইয়াৰ নাজানো মই ইয়াৰ এডভাৰটাইজিং কৰা নাই জাষ্ট মই ইয়াক আৰম্ভ কৰাক লৈ মই আপোনালোকৰ আগত দেখুৱাইছোঁ। বেয়া নাপায় যদি আপোনালোকে চেনেলটো ভাল পালে আমাক লাইক কৰি দিব কমেণ্ট কৰিব আৰু